আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 34 নম্বৰ দিন আৰু 34 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু যোনটো গডৰেজৰ সোণালী দানা ষ্টাৰ্টাৰ সেইটো ব্যৱহাৰ কৰি আছোঁ। লোকেল মুৰ্গী হওক বা সোণালী হওক এইটো দানা ব্যৱহাৰ কৰিব পাৰি, দামটো কম হয় আৰু যিহেতু সোণালী বা লোকেল জাতীয় মুৰ্গীৰ ওজনটো লাহে লাহে বৃদ্ধি হয়, সেইকাৰণে এই ধৰণৰ দানা অত্যন্ত উপযোগী হয় ফাৰ্মাৰ বন্ধুসকলৰ বাবে, যিহেতু দামটোও ইমান নহয় আৰু সেইকাৰণে ওজনো লাহে লাহে বাঢ়ি থাকে মুৰ্গীখিনিৰ। আৰু পানী দি দিছোঁ, পানীত কোনো ধৰণৰ বৰ্তমান আজি মেডিচিন নাই, সুদা ঠাণ্ডা চাফা পানী আৰু দানা। দানা খাই প্ৰায় শেষেই হৈছে, দানা এতিয়া পানীৰ ওচৰলৈ বেছিভাগ মুৰ্গী আছে আৰু ৰ'দ পৰি আছে কাৰণে মুৰ্গীখিনিয়ে ৰ'দৰ ওচৰত বেছি থাকি ভাল পাইছে, যিহেতু গোটেই ৰাতিটো ঠাণ্ডা পায়, সেইকাৰণে ৰ'দ ওলালে ৰ'দৰ ওচৰত বেছিকৈ যায়। আৰু বাকী যিমান পাৰোঁ ঠাণ্ডা নলগাবলৈ চেষ্টা কৰি আছোঁ মুৰ্গীখিনিৰ। ৰাতিও আপোনাৰ পৰ্দা সম্পূৰ্ণকৈ ভালদৰে ঢাকি দিওঁ আৰু তাৰপিছতো অলপমান ঠাণ্ডাটো সোমাই, যিহেতু পথাৰৰ ওচৰতে লগতে লাগি আছে পথাৰতে ফাৰ্মখন, সেইকাৰণে অকণমান অসুবিধা হয় টেম্পাৰেচাৰটো মেইনটেইন কৰাৰ ক্ষেত্ৰত। হ'লেও সেনেকেই কোনো ধৰণৰ সমস্যা নোহোৱাকৈ চলি গৈ আছে। আৰু মুৰ্গীৰ গ্ৰ'থ দেখিব পাইছে 34 নম্বৰ দিনত। কিছুমান মতা মুৰ্গী যোনবিলাক 350 গ্ৰামো পাৰ কৰি দিছে। যদি এইবাৰ বজাৰটো ভাল হয় তেন্তে ভাল এটা লাভ পাব পাৰিম বুলি পেলাই আশা কৰি আছোঁ, যিহেতু গোটেই বছৰটো এইবাৰ আপোনাৰ বজাৰ ইমান ঠিক নাছিলে, 200 ওচৰা-ওচৰি আছে আৰু 200 ওচৰা-ওচৰি হ'লে ফাৰ্মাৰসকলৰ কোনো ধৰণৰ লাভ দেখা নাপায়। হ'লেও সেনেধৰণে চলাই গৈ আছোঁ মুৰ্গী ফাৰ্মখন। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ, ধন্যবাদ।